নমস্কাৰ স্বাগতম জনাইছো নিউজ 24 আৱাৰ্ছৰ বিশেষ অনুষ্ঠানলৈ আজি আমাৰ হৈতে উপস্থিত আছে অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময় অভিনেত্ৰীৰ লগতে আপোনালোক সকলোৰে প্ৰিয় আইমী বৰুৱা আইমীবা আপোনাক স্বাগতম জনাইছো ধন্যবাদ প্ৰথমতে আমি কথা পতাৰ পূৰ্বে আপোনাক ক'ব বিচাৰিছোঁ আপুনি মোৰ অতিকৈ প্ৰিয় অভিনেত্ৰী আৰু আজি মই খুবেই সুখী আপোনাক এনেদৰে সাক্ষাৎকাৰ ল'বলৈ পাই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি ক্লাছ 6ৰ পৰাই অভিনয়ৰ লগত জড়িত আৰু প্ৰথমখন তেজীমলা তাৰপিছতে প্ৰেম আৰু প্ৰেম সৰু বোৱাৰী ঝাৰখণ্ডী ফিল্ম তাৰপিছত আপুনি অতিকৈ জনপ্ৰিয় জেতুকা পদৰে আপুনি এনেকুৱা ধৰণৰ বিভিন্ন চলচ্চিত্ৰত কাম কৰিছে আৰু এই চলচ্চিত্ৰসমূহত আপোনাৰ চৰিত্ৰসমূহ পৃথক পৃথক আপুনি এই চলচ্চিত্ৰসমূহৰ পৰা কেনেধৰণৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছে প্ৰথম কথাটো ক্লাছ 6ত যেতিয়া কৰিছিলোঁ একেবাৰে একো কথা নুবুজাকৈ আচলতে কেমেৰা সন্মুখলৈ আহা সেইখন এখন ডকুমেণ্টাৰী আছিলে শ্বৰ্ট ফিল্ম তেজীমলা চৰিত্ৰটো যিটো আচলতে অভিনয় কি নজনাকৈ অভিনয় কৰিবলৈ অহা নিচিনা হৈছিলে কিন্তু প্ৰথম ৰূপালী পৰ্দাত যেতিয়া ওলাইছিলোঁ চিনেমা প্ৰেম আৰু প্ৰেম সেইখনো ক্লাছ 9ত গতিকে বয়স একেবাৰে কম আছিলে প্ৰায় 13 কমপ্লিট হৈ 14ত সোমাইছে মাত্ৰ আৰু মই চৰিত্ৰটো কৰিছিলোঁ এগৰাকী কলেজত পঢ়ি থকা ছোৱালী সেইটো সময়তো শম্ভুগুপ্তা ছাৰ তেওঁ প্ৰথম ডাইৰেক্টৰ আছিলে মানে তাতো হাঁহিবলৈ কৈছে হাঁহিছোঁ কান্দিবলৈ কৈছে কান্দিছোঁ বুজি পোৱা নাই আচলতে কি কৰিছোঁ আৰু ইমান ডাঙৰ ডাঙৰ ষ্টাৰ আছিলে সেইখন ছবিতে বিদ্যাৰাও আছিলে নিপন গোস্বামী আছিলে প্ৰস্তুতি পৰাশৰ আছিলে যতীন বৰা আছিলে নিলয় গুপ্তা গতিকে তেওঁলোকক আচলতে ওচৰৰ পৰা দেখাটোৱে মোৰ বাবে এটা ডাঙৰ অভিজ্ঞতা আৰু ভাল লগা কথা আচলতে জীৱনৰ ৰোমাঞ্চকৰ কিছুমান অভিজ্ঞতা তাৰ পিছৰ পৰা ময়ো কল্পনা কৰা নাছিলোঁ যে কোনোবাই মোক ছবিৰ নায়িকা হিচাপে গ্ৰহণ কৰিব যিটো মোৰ কল্পনাৰ বাহিৰত আছিলে সৰুতে ভাবিছিলোঁ যে দেউতাৰ দৰে আৰক্ষী বিষয়া হ'ম কিন্তু কপালে বেলেগৰ ফালে লৈ গ'ল আৰু আজি য'ত আছোঁ মই অত্যন্ত সুখী কাৰণ বিভিন্ন ছবিৰ জৰিয়তে আচলতে আমি নিজকে বেলেগ বেলেগ চৰিত্ৰত চাব খোজোঁ আমাৰ সকলোৰে কিছুমান হেঁপাহ থাকে কেতিয়াবা যদি দেখিলোঁ কোনোবা এজন ৰজাৰ বিষয়ে পঢ়িলোঁ বা ৰাণীৰ বিষয়ে পঢ়িলোঁ মন যায় তেওঁলোক বা কেনেকুৱা আছিল আমাৰ অভিনেতাসকলৰ এইটো এটা লাভ বুলিয়ে ক'ম যে কেতিয়াবা ৰাণী হৈও পাইছোঁ কেতিয়াবা কাৰোবাৰ ঘৰৰ কাম কৰা মানুহগৰাকীও হৈ পাইছোঁ আৰু যি মন গৈছে যেনেকুৱা ধৰণৰ চৰিত্ৰ মন গৈছে কৰিবলৈ লাহে লাহে সুবিধা পাই আহিছোঁ গতিকে এইটো আমাৰ ভাগ্য আপুনি দেউতাৰ কথা ক'লে আৰক্ষীৰ বিষয় আছিলে তেওঁ আপুনি যিহেতু আপুনি ক্লাছ 6ৰ পৰা অভিনয় কৰিছে আপোনাৰ মা দেউতাই আপোনাক কেনেদৰে ছাপোৰ্ট কৰিছিলে দেউতাই খুব বেছি সহায় কৰিছিলে দেউতা তেওঁ আমাৰ সৰুৰ পৰা এটা কথাই কৈছিলে যে আমি দুজনী ছোৱালী বাইদেউ আৰু মই কৈছিলে যে আমি আচলতে দুজনী ছোৱালী নহয় দুটা ল'ৰা আছে মোৰ গতিকে সেইটো মানসিকতাৰে ডাঙৰ কৰাৰ পিছত আমাৰ কেতিয়াও কোনো কাম ভয় কৰিম বা পিছ হুকি অহাৰ অভ্যাসটো নাছিলে কিন্তু ছবিৰ ক্ষেত্ৰত আহোঁতে প্ৰথমে মোৰ মায়ে একদম প্ৰথমতে যে নাই নহ'ব চিনেমা নহয় অভিনয় নহ'ব মাৰ ভয় এটা আছিল চাগে এনেকুৱা সদায় যদি শ্বুটিঙত গৈ থাকোঁ বা এইবিলাক কাম কৰি থাকোঁ চাগে পঢ়া শুনা বেয়া হৈ যাব গতিকে ক্লাছ 6ত যিজন ডাইৰেক্টৰ আছিল মোৰ নিজৰ পেহী প্ৰতিমা বৰুৱা গতিকে সেইখনলৈকে ঠিক আছিলে কিন্তু ক্লাছ 9ত যেতিয়া বেলেগৰ এটা প্ৰপ'জেল আহিলে যে ছবিৰ নায়িকা হিচাপে লাগে মায়ে ভাবিলে যে তেতিয়াহ'লে তাই আৰু কেতিয়াও মেট্ৰিক পাছ কৰিব নোৱাৰে 9তে যদি চিনেমা কৰিবলৈ হয় গতিকে লগে লগে অহাৰ লগে লগে নাই তাই নকৰে তাই এইবিলাক একদম বেয়া পায় মোৰ ইমান দুখ লাগিছে মইতো একো বেয়া পোৱা কথাই নাই মই ভাবিছোঁ ইমান ডাঙৰ এটা কথা আহিছে ঘৰলৈ প্ৰস্তাৱ এটা তাৰপিছত দেউতাক ক'লোঁ ভালকৈ বুজাই আমি বাবা বুলি কৈছিলোঁ বাবা এজন মানুহ বাবাই মোক খালী কৈছে যে মই মাক ক'ম যে কৰিবলৈ খালী তুমি এই কথাটো মাক কথা দিয়া যে পঢ়া যাতে ঠিকে থাকে আৰু অকল যে শ্বুটিং বন্ধ কৰি দিব সেই ভয়তে পঢ়ি ভগৱানে কৰাত এতিয়া MA কমপ্লিট কৰিলোঁ ছ'চিয়লজিত আৰু মোক কৈ ভাল লাগিব যে ইকনমিক্সত মই যেতিয়া বি বৰুৱাৰ পৰা কৰি আছিলোঁ ইকনমিক্সত মই ফাৰ্ষ্ট ক্লাছ মই নিজে ভাবিলে আচৰিত লাগে আচলতে ফাৰ্ষ্ট ক্লাছ পোৱাৰ যোগ্যতা মোৰ নাই কিন্তু অকল মোৰ মাৰ ভয়ৰ কাৰণে পঢ়ি চাগে এইখিনি হ'ল আপুনি অভিনেত্ৰী হোৱাৰ উপৰি এগৰাকী মাতৃও আপোনাৰ দুটা কণমানি আছে তেওঁলোক বৰ্তমান খুবেই সৰু আপুনি তেওঁলোকৰ সৈতেও যথেষ্ট সময় ব্যস্ত থাকে কিন্তু তাৰ উপৰিও আপুনি অভিনয় জগতখনৰ লগতো জড়িত হৈছে আপুনি এই সময়বোৰ কেনেদৰে মেইনটেইন কৰি আছে মোৰ আগৰ পৰা এটা অভ্যাস আছিল যিটো মোৰ দেউতাৰো আছে আমাৰ দিনবোৰ খুব সোনকালে আৰম্ভ হয় আমি 4:30-5টা বজাত উঠি যাওঁ গতিকে 4:30টাৰ পৰা যদি আমি হিচাপ কৰোঁ দিনটো বহুত সময় পাওঁ আমি আচলতে তথাপিও মোৰ কাৰণে অলপ সময় কমি যায় ল'ৰা ছোৱালীকেইটা লৈ শ্বুটিং লৈ কিন্তু সেইবাবে হয়তো চাগে সিহঁতক অলপ সময় দি মই 5:30টাৰ পৰা সদায় মোৰ এইটো থাকে যে মই শ্বুটিঙলৈ 8টা বজাৰ আগত যাব নোৱাৰোঁ 5:30 পৰা 8টা বজাৰ সময়খিনি মই সিহঁত দুটাক দিওঁ আৰু সেইবাবে চাগে আমাৰ বণ্ডিংটো খুব বেছি মোৰ ল'ৰা ছোৱালী দুটা মই কেতিয়াও
বেলেগৰ হাতত এৰি থৈ যোৱা মোৰ কেতিয়াও মনত নপৰে। এৰি থৈ যোৱা মানে এনেকুৱা কথা কৈছোঁ যে সিহঁতৰ লাগতিয়াল কামখিনিত সিহঁতৰ যেতিয়া প্ৰয়োজন হয় সিহঁতে মাকজনীক অন্তত পায়। আৰু মোৰ জীৱনৰ এইটো লক্ষ্যই আছিলে যে যদি ধৰক বহুত গ্লেমাৰাছ এক্ট্ৰেছ এজনী হ'লোঁ, কিন্তু মোৰ পৰিয়ালটো যদি সুখৰ নহয়, মোৰ ঘৰখন যদি সুখৰ নহয়, সেই গ্লেমাৰখিনি কোনো অৰ্থ নাথাকিব। গতিকে মই বিচাৰিছিলোঁ যে নিজৰ ভাল লগা কামখিনি কৰি যাম, কিন্তু একে সমানে ঘৰখন আগুৱাই লৈ যাম। গতিকে মোৰ ল'ৰাটো যেতিয়া জন্ম হৈছিল প্ৰথম 2.5 বছৰ মই একোৱেই শ্বুটিং কৰা নাছিলোঁ, কাৰণ মই বিশ্বাস কৰোঁ যে তাৰো প্ৰয়োজনীয়তা আছে কিছুমান, যিবোৰ মাক হিচাপে মই বুজাটো দৰকাৰ। তাৰ যদি প্ৰথম দিনাখনৰ পৰাই মই শ্বুটিং আৰম্ভ কৰোঁ, তেতিয়াহ'লে ক'ৰবাত চাগে সিও সেই মৰমখিনি নাপাব, আৰু ময়ো চাগে বৰ ধুনীয়া সময় কিছুমান আকৌ ঘূৰাই নাপাম। কাৰণ সিহঁতে ইমান, মই এতিয়াও কেতিয়াবা মন যায় যে ইহঁত এনেকৈয়ে থাকক সৰু হৈ, ইমান সোনকালে ডাঙৰ হৈ গৈছে। ল'ৰা এতিয়া 5 বছৰ, ছোৱালী 2.5 বছৰ হ'ব আৰু। কিন্তু দুয়োটাই খুব ভালকৈ বুজে, এতিয়া কামটোও বুজে মোৰ, আৰু মোৰ এনেকুৱা হয় যে সিহঁতে দুয়োটাকে মই 2 বছৰৰ পৰা স্কুল যায়, যেতিয়া শনিবাৰ দেওবাৰ স্কুল নাথাকে মই মোৰ শ্বুটিঙলৈও লৈ যাওঁ। আৰু যদি কেতিয়াবা মিটিঙত গৈছোঁ, এওঁৰ কাম নাথাকে, মানে এওঁৰ ব্যস্ততা থাকিলে তেতিয়া মই যাব লগা হয় কেতিয়াবা মানুহখিনিক লগ কৰিবলৈ। গতিকে তালৈ গ'লেও মই ইহঁতকেইটাক লৈ যাওঁ, মই সেই পৰিৱেশটোৰ লগত যাতে সহজ হ'ব পাৰে। কাৰণ আমি গুৱাহাটীত থাকিলে কেতিয়াও সেই গাঁৱৰ মানুহখিনি, গাঁৱৰ পৰিৱেশটো বিচাৰি নাপাওঁ। তোমাক জনাওঁ যে মোৰ ল'ৰা অংগনবাদী স্কুলতো যায়, গুৱাহাটী স্কুলত যদিও যায়, অংগনবাদী গাঁৱত আমাৰ এখন স্কুল আছে, কি ঘৰৰ কাষত, যিখন স্কুলৰ পৰা পীযুষে স্কুল আৰম্ভ কৰিছিলে, সেই স্কুলখনতো তাৰ এডমিশ্যন দি থৈছোঁ। আৰু যেতিয়া গাঁও যায় সেইখন স্কুল যায় মাজে মাজে। গতিকে পৰিৱেশৰ লগত সিহঁতক একেলগে আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আৰু মাক হিচাপে মোৰ দায়িত্ব যে ঘৰখনক দায়িত্ব দিয়া, কাৰণ কাৰোবাৰ পত্নী হিচাপে, কাৰোবাৰ বোৱাৰী হিচাপে সকলোৰে কিছুমান আশা থাকে, আৰু সেইখিনি আশাও পূৰণ কৰিব লাগিব। হয়, আপুনি খুব কেয়াৰিং হয়, আৰু আপুনি মাতৃত্বৰ দায়িত্বখিনিও খুব সুন্দৰকৈ পালন কৰিছে। আৰু যিহেতু আপোনাৰ স্বামী এগৰাকী ৰাজনৈতিক নেতা, তেওঁ নিজৰ কৰ্মক্ষেত্ৰত খুবেই ব্যস্ত থাকে, আপোনাৰ অভিনয় জগতখনত তেওঁ কিদৰে সহযোগ কৰে? তেওঁ কিন্তু মোৰ অভিনয় ক্ষেত্ৰক লৈ কোনো ধৰণৰ কমপ্লেইন কৰা নাই। এইটো মোৰ কাৰণে এটা ডাঙৰ সকাহ। কেতিয়াবা এনেকুৱা থাকে যে যদি স্বামীৰ পৰা সেইখিনি সহায় নাপালোঁ হয়, কেতিয়াবা অভিনয় কৰিব নোৱাৰোঁ। তেওঁতো সকলোবোৰ সিদ্ধান্ত মোৰ ওপৰত এৰি দিয়ে। ছবি এখন মই কেতিয়াবা সুধোঁ যে এইখন ছবি এনেকুৱা প্ৰপ'জেল এটা দিছে, কৰিমনে? তেওঁ মোক নিজে সুধে যে মোতকৈ তুমি এইটো বিষয়ে বেছি ভালকৈ জানা, নিজে চাই কৰা, খালি যাতে সিদ্ধান্তবোৰ লওঁতে অকণমান ভাবি চিন্তি ল'বা। গতিকে সেই যোগাত্মক দিশটো সদায় তেওঁৰ ফালৰ পৰা আছে। তেওঁ মোক ডাঙৰ কৰা সহায়টো হ'ল কেতিয়াবা ৰাতিপুৱা যদি এলাহ লাগে, উঠিব মন নাযায়, উঠাই দিয়ে। এইটো এটা ডাঙৰ সহায়। তাৰ বাহিৰে তেওঁ সেইটোৱে কয় যে যিটো দিশত মোৰ বহুত বেছি জ্ঞান নাই, গতিকে সেই দিশত নিজে সিদ্ধান্ত লোৱা। কিন্তু ক'ৰবাত চাগে তেওঁ সেই কমপ্লেইনটো মই আচলতে কৰিবলৈ যিমান পাৰি যে নকৰাকৈ ৰাখিবলৈ চেষ্টা কৰোঁ। মই একে সমানে মই যিটো কৈছোঁ যে মোৰ শাহু, মই বুজি পাওঁ যে সেই মানুহগৰাকী এগৰাকী বোৱাৰী অহাৰ পিছত যিখিনি আশা, এতিয়া আজি মই তোমালোকৰ লগত আছোঁ, কাইলৈ মই গাঁও যাম। গাঁও কাৰণ হ'ল যে মই 2 দিন তাত থাকিম, ভাদ মাহৰ নাম আছে আমাৰ। গতিকে মোৰ শাহু সাধাৰণতে মোৰ লগত থাকে, কিন্তু ভাদ মাহটো তেওঁ গাঁৱত থাকে নামৰ কাৰণে। মোৰ দায়িত্ব হিচাপে মই ভাবোঁ এইখিনি, এগৰাকী শাহুৰ আশা থাকে যে বোৱাৰীগৰাকী আহক, গাঁৱৰ নামখনত যাওক, 2 দিন অন্তত কাৰোবাৰ আগত গ'লেও লগত নি ভাল পায় মায়ে। সেই অনুভৱখিনি মোৰ হয় যে তেওঁ চাগে বিচাৰিব। গতিকে মই যেতিয়া পাৰোঁ, যেনেকৈ পাৰোঁ চেষ্টা কৰোঁ সময়খিনি দিবলৈ। আইমী বা মানে কেৱল চিৰিয়েল বা চলচ্চিত্ৰতে নহয়, মানে আমাৰ যিটো ৰিয়েল লাইফতো তেওঁ এগৰাকী ভাল বোৱাৰী। পিছে বোৱাৰীৰ কথা আহিছে যেতিয়া, আইমী বা আপুনি ৰং চেনেলৰ বিধাতা নামৰ চিৰিয়েলখনত অভিনয় কৰি আছে, বৰ্তমান আপোনাৰ লিড চৰিত্ৰ। তাতে আপোনাৰ আগৰ যিমানখিনি চৰিত্ৰ দেখিছোঁ, এইবাৰ অলপমান ডিফাৰেঞ্চ আছে, আপোনাৰ গানতো অলপ কিবা হৈছে। সেইটো আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা, চৰিত্ৰটো আচলতে দৰাচলতে কেনেকুৱা? মানে প্ৰথম যেতিয়া বাপা আহমেদৰ বিধাতা যেতিয়া কৈছিলে, মই যোৱা সময়খিনিত বহুত চিৰিয়েলৰ কথা আহিলে। কাৰণ মেঘৰঞ্জনী যেতিয়া কৰি থৈ আহিছিলোঁ, মেঘৰঞ্জনী সেই সময়ত মানুহে মেঘৰঞ্জনী বুলি গ্ৰহণ কৰিছিল। গতিকে মোৰ এটা কথা আছিল যে যিখন কৰিম মানুহৰ অন্তৰ চুব লাগিব, হিট বা ফ্লপৰ কথা নহয়, কিন্তু মানুহে ক'ৰবাত অনুভৱ কৰিব লাগিব, সেই তাৰণাটো, সেই মানে চৰিত্ৰটোক অনুভৱ কৰিব লাগিব। কিন্তু বিধাতাখনৰ চৰিত্ৰটো শুনাৰ লগে লগে এক মুহূৰ্ততে কৈছিলোঁ যে ঠিক আছে মই কৰিম। কাৰণ বেলেগ আছিলে, সদায় অভিনেত্ৰী বুলি ক'লে আমাৰ মনত আহিছে ধুনীয়াকৈ ওলাব, বৰ ষ্টাইল কৰি ওলাব, ধুনীয়া কথা ক'ব। কিন্তু এই চৰিত্ৰটো আছিল ধুনীয়াকৈ নোলায়, প্ৰথমতেই গালত দাগ। আৰু সদায় মোক এতিয়া প্ৰশ্ন মানে মোক কৰি থকা অনুৰাগীসকলৰ প্ৰশ্নটো আছে, গালৰ দাগটো কেতিয়া নাইকিয়া হ'ব? মোৰ নিজৰো খুব দুখ লাগে আপোনাৰ এনেকৈ চাই পিনে। কিন্তু মোৰ সেইটো কাৰণে এটা ডাঙৰ চেলেঞ্জ যে বেয়া দেখাকৈ ওলাই পেলাই মানুহৰ মনটো জয় কৰিব লাগে। চৰিত্ৰটো মোৰ কোনোবাখিনিত বৰকৈ চুই গৈছিলে। আৰু সেই চৰিত্ৰটোৱে নহয়, গোটেই ঘৰখনৰ কাহিনী আমি যদি চাওঁ, আমি নিজে নিজক ক'ৰবাত আমাৰ পৰিয়ালৰ কাৰোবাক, কোনোবা নহয় কোনোবাক তাত দেখা পাওঁ। গতিকে সেই চৰিত্ৰসমূহে চাগে মানুহৰ হৃদয়ত বেছিকৈ ঠাই পায়। আৰু এই সপ্তাহতো বিধাতা TRP হিচাপে, হায়েষ্ট TRP বিধাতাখনৰ, মানে অসমৰ আটাইতকৈ বেছি জনপ্ৰিয় চিৰিয়েল হিচাপে বিধাতা পৰিগণিত হৈছে। সেইটো মোৰ বাবে বহুত আশীৰ্বাদৰ কথা। কংগ্ৰেচুলেশ্যন। আৰু আশা কৰিম ৰাইজে এইদৰে মৰম চেনেহ কৰি থাকক।
আইমী বা আপুনি বহুকেইখন অসমীয়া চলচ্চিত্ৰত কাম কৰিছে এই সকলোবোৰ চলচ্চিত্ৰসমূহৰ ভিতৰত আপোনাৰ কোনখন মানে আটাইতকৈ প্ৰিয় চৰিত্ৰবোৰ আচলতে নিজৰ সকলো ভাল লগা চৰিত্ৰই মানুহে কৰে গতিকে নিজৰ সন্তান বুলি ক'লে মোক যদি সোধা এতিয়া মোৰ ল'ৰাটো বেছি ভাল লগা নে ছোৱালীজনী ভাল লগা মোৰ কেতিয়াও উত্তৰ নাথাকে কাৰণ দুয়োটাই মোৰ জীৱন গতিকে মই যেতিয়া চেষ্টা কৰিছোঁ প্ৰতিটো চৰিত্ৰই প্ৰাণ দিবলৈ চেষ্টা কৰিছোঁ আৰু হয়তো কোনোবাখন কপালত হিট হৈছে কোনোবাখন হয়তো সিমান হোৱাগৈ নাই কিন্তু প্ৰতিটো চৰিত্ৰই প্ৰিয় এখনৰ নাম ক'বলৈ অসুবিধা হ'ব কিন্তু তাৰ ভিতৰতে কিছুমান ধৰা গোটেই ছবি হিচাপে ভাল লাগে যেনে তুমি কৈছিলা জেতুকা পাতৰ দৰে ভাল লাগে নিজৰ প্ৰথম চিনেমাখন প্ৰেম আৰু প্ৰেম ভাল লাগে যদি মই বেয়া অভিনয় কৰিছিলোঁ নহয় নাই ক্লাছ মানে মই তোমাক কওঁ ক্লাছ 9ত যেতিয়া একো নজনাকৈ এজনী ছোৱালী অভিনয় কৰিবলৈ আহে মই কৈছোঁ নহয় চম্বুদাই কয় এইফালে চাই হাঁহি দিয়া মই জোখতকৈ বেছিকৈ হাঁহোঁ এতিয়া যদি চাওঁ লাগে যে কি কৰিছিলোঁ মানে ইমান অভাৰ এক্টিং কিন্তু মোৰ নহয় কিন্তু মানে মোৰ কথা হ'ল কি মই এতিয়াও শিকা নাই শিকিবলৈ চেষ্টা কৰি আছোঁ কিন্তু যি শিকিছোঁ মই ঠেকি শিকিছোঁ নিজে বেয়া অভিনয় কৰিছোঁ চাইছোঁ তাৰপিছত দেখিছোঁ নাই এইটো কৰিলে বেয়া দেখিব ছেকেণ্ড টাইম আকৌ তাতকৈ অকণমান কম কৰিবলৈ চেষ্টা কৰিছোঁ অভাৰ ৰিয়েক্ট কৰা নিচিনা লাগিছে গতিকে তেনেকৈ শিকিছোঁ কাৰণ মোৰ ঘৰত কোনো অভিনেতা বা অভিনেত্ৰী নাছিল কোনো শিকোৱা মানুহো নাছিল কিন্তু মোৰ সহায় এটা হৈছিলে যে মোৰ দেউতা এজন মোৰ খুব ভাল সমালোচক আৰু মোৰ বা মানে চবেই কি কৰে এখন চিনেমা ৰিলিজ ভাল লাগিলে দেই কোনেও নকয় কিন্তু বেয়া হৈছে কিন্তু মোৰ দেউতা আৰু বা মোক আটাইতকৈ বেয়াকৈ কোৱা মানুহ গতিকে তেওঁলোকৰ পৰা আচলতে সেই সমালোচনাখিনি পাই নিজকে অকণমান সংশোধন কৰিবলৈ ক'ৰবাত চাগে সুবিধা হৈছে হয় আইমী বা আপোনাৰ বাৰু বলিউডলৈ যাব ইচ্ছা আছেনে নাই নহয় বলিউড ধৰা এটা সময়ত যেতিয়া প্ৰথম আৰম্ভ কৰিছিলোঁ তেতিয়া ভাবিছিলোঁ বলিউডত কেনেবাকৈ কৰিব পৰা হ'লে কিন্তু এতিয়া সময়টো এনেকুৱা আহিলে যে মই যিটো কৈছোঁ দায়িত্বই আচলতে সময়ে মানুহক সলনি কৰি পেলায় গতিকে মই যিখন ঘৰত বিয়া হৈ আহিলোঁ যিজন মানুহৰ লগত বিয়া হ'লোঁ এতিয়া যদি মই বলিউড গুচি যাওঁ মোৰ কাৰণে মোৰ সংসাৰখন বৰ ডাঙৰ ঘৰখন জীৱনটো আৰু এই নিজৰ মানুহখিনিৰ মাজত এটা পৰিচয় আজি বলিউডত গৈ এটা পৰিচয় পাম বা চেষ্টা কৰিলে হয়তো বা পাম বা নাপাম নিজেও নাজানো কিন্তু ইয়াত নিজৰ মানুহখিনিৰ মাজত এটা পৰিচয় অন্তত দুজন মানুহেতো চিনি পায় এই বস্তুটো বৰ বেছি ভাল লগা এটা কথা আৰু পৰিয়ালটো মই যিটো কৈছোঁ এৰি থৈ যাব নোৱাৰোঁ নিজৰ পৰিয়ালটোৰ সৈতে যি অকণমান চিনাকি পাইছোঁ মই সেইখিনিতে সন্তুষ্ট বা আপুনি এগৰাকী সুন্দৰ স্বাস্থ্যৰ অধিকাৰী এগৰাকী মাতৃ হোৱাৰ পিছত এনেধৰণে স্বাস্থ্যৰ যত্ন লোৱাটো খুবেই কঠিন কিন্তু আপুনি ইমান ধুনীয়াকৈ নিজৰ স্বাস্থ্যৰ যত্ন লৈছে আজি যদি আপুনি আমাৰ নৱপ্ৰজন্মৰ লগতে মাতৃসকলকো দুই এটা হেল্থ টিপছ দিয়ে তেন্তে তেওঁলোকে নিশ্চয় সুখী হ'ব হেল্থ টিপছ বুলি একো নাই মই মোৰ খোৱা খাদ্যটো মোৰ ককা আইতাৰ যিটো খাদ্য আছিলে মই এতিয়াও এনেকুৱা নহয় যে অলিভ অইল খাওঁ মই এতিয়াও মিঠাতেলে খাওঁ সেই মাছৰ টেঙা জোল বা মাংসৰ যিটো আমাৰ পাতলীয়া জোল যিটো অসমীয়া খাদ্য মই সম্পূৰ্ণ অসমীয়া খাওঁ ৰাতিপুৱাটো এনেকুৱা হয় চিৰা কোমল চাউল চব খাওঁ মই মোৰ কেতিয়াও এনেকুৱা ডায়েটটো নহয় যে হাই প্ৰটিন ল' কাৰ্বছ তেনেকুৱা একো নাথাকে কিন্তু মই কমাই খাওঁ ঘনাই খাওঁ কমকৈ বহুবাৰ খাওঁ আৰু দিনটোৰ সম্পূৰ্ণ কামখিনি যদি মোৰ নিজৰ শ্বুটিং নাথাকে মই গোটেই কাম মোৰ প্ৰয়োজনীয় গোটেই কাম মই নিজে কৰিবলৈ চেষ্টা কৰোঁ মোৰ প্ৰয়োজনীয় ভিতৰত মোৰ মাক হিচাপে মোৰ ল'ৰা ছোৱালীকেইটাৰ কামো পৰে গতিকে ল'ৰা ছোৱালী গোটেই কাম ধৰক গা ধোৱাৰ পৰা সিহঁতক ক'ৰবাৰ পৰা উলিয়াই দিয়াৰ পৰা স্কুলত থোৱা স্কুলৰ পৰা অনা গতিকে মই যিমান পাৰোঁ এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰোঁ সেইটো মই ভাবোঁ যে সেইটোৱে মূল মন্ত্ৰ আচলতে আৰু এজন মানুহ ফিট বুলি মই তেতিয়াই ভাবোঁ মোৰ কাৰণে কোনো কিন্তু চাইজৰ এনেকুৱা যে আমি যে ছোৱালীবিলাকক কওঁ যে 36, 24, 36 ধুনীয়া ফিগাৰ মোৰ কাৰণে চাইজৰ কোনো কথা নাই মোৰ বাবে এজন মানুহ যদি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে নিজৰ সকলোখিনি কাম ভাগৰ নলগাকৈ কৰিছে তেওঁৱেই ফিট মানুহ সুস্থ মানুহ আৰু মই এই যে আমাৰ কনচেপ্টটো কেনেকুৱা এতিয়া কি খাইছা বুলি ক'লে ডায়েটত ধৰা কোনোবাই কৈ দিব বোলে ব্লুবেৰী খাইছোঁ ষ্ট্ৰবেৰী খাইছোঁ বোলে কেজি কিমান বোলে 1500 টকা তেতিয়াহে ভাবিব এইটো ভাল বস্তু দেই একদম গাত লাগিব আৰু কাৰণ 1500 টকা কেজি কোনোবাই যি কৈ কি খাইছে বোলে অমিতা খাইছোঁ এই কেজি 10 টকা এইটো লাভ নাই 10 টকীয়া বস্তু এটা খাই মানুহ হেল্থ হ'ব নেকি গতিকে এনেকুৱা মানসিকতা এটা গঢ় লৈ উঠিছে এতিয়া আমি কি খাম এইটো আমি ডিচাইড নকৰোঁ আমি কি খাম এইটো বেলেগে ডিচাইড কৰে ধৰা আমি ওলাই গৈছোঁ ডমিন'জ দেখিছোঁ পিজ্জা হাট দেখিছোঁ মই তেওঁলোকৰ এগেইনষ্টত ক'ব খোজা নাই কিন্তু আমাৰ মনত এনেকুৱাকৈ সোমাই দিছে আমি ওলাই যোৱাৰ লগে লগে ইমান খোৱাৰ এড দেখোঁ আমি বাধ্য হৈ যাওঁ সেইবোৰ খাবলৈ যিবোৰে আমাৰ য'ত কোনো নিউট্ৰিশ্যন ভেলু নাই গতিকে তেনেকুৱা ধৰণৰ সেইখিনি যদি অলপ সাধাৰণ কথাকেইটা মানি চলে মই ভাবোঁ যে সকলো মানুহ ফিট হৈ যাব মই পানী খুব খাওঁ পানী খুব বেছি খাওঁ মানে আপুনি মেইনলি থলুৱা খাদ্যৰ ওপৰত বেছিকৈ গুৰুত্ব খাদ্য খাওঁ আৰু থলুৱা খাদ্য আৰু এটা খোৱাৰ এটা কথা আছে চোৱা থলুৱা খাদ্যৰ পৰা আমাৰ যিটো পৰিৱেশ আমাৰ কৃষকসকল তেওঁলোক প্ৰকৃততে উপকৃত হ'ব আজি ব্লুবেৰী আমাৰ কোনে কৰে ইয়াত ব্লুবেৰী যদি আমি কিনিলোঁ আমাৰ নিজৰ সমাজখনৰো উন্নতি নাই দেহৰো উন্নতি নাই একো লাভ নাই মাত্ৰ আমাৰ মানসিক শান্তিৰ কাৰণে আমি 1500 টকা কেজি দি কিবা এটা খালোঁ আৰু যিটো কোনো লাভ নাই
আমাৰ এতিয়া সময় শেষ হৈ আহিছে আৰু শেষৰটো প্ৰশ্ন মই আইমী বাক কৰিব বিচাৰিছোঁ। আইমী বা আপুনি অভিনয় জগতৰ লগত বহুত আগৰ পৰা জড়িত আৰু আপোনাৰ অভিজ্ঞতা যথেষ্ট বেছি। বৰ্তমান সময়ত যিসকল নতুন অভিনেতা অভিনেত্ৰী অসমীয়া চলচ্চিত্ৰ জগতলৈ আহিছে তেওঁলোকলৈ আপুনি কি বাৰ্তা প্ৰদান কৰিব বিচাৰিব? যদিও তুমি কৈছা যে অভিজ্ঞতা বহুত বেছি, মই এতিয়াও কওঁ যে মই শিকাৰো, আচলতে শিকি আছোঁ আৰু কাৰোবাক জ্ঞান দিব পৰা সামৰ্থ্য বা অভিজ্ঞতা মোৰ নাই। কিন্তু মই ক'ম যে যি কামেই নকৰক, সেইটো অভিনয় বুলিয়ে নহয়, যি কামেই নকৰক যদি একাগ্ৰতাৰে আৰু সেই কামটোক সন্মান কৰি নিজৰ আত্মবিশ্বাস লৈ কৰে, যিকোনো কামতে মানুহ সফল হ'ব। খালি একাগ্ৰতাটো খুব প্ৰয়োজন। আজিকালি কেতিয়াবা এনেকুৱা হয় কিবা এটা বস্তু হিট হৈ গ'ল, সৰু এক ৰাতিৰ ভিতৰত যদি কোনোবা ষ্টাৰ হয়, মই তেওঁ বেয়া বুলি নকওঁ, কিন্তু সেই ষ্টাৰ সদায় যে থাকিব তেনেকুৱা এটা মানসিকতা লৈ থাকিব নালাগে। কষ্ট কৰক, কাম কৰক, সফলতা আহিবই। এইটো প্ৰত্যেকজন অভিনেতাৰ বাবে জৰুৰী। আৰু এটা হয় কি, গ্লেমাৰ কিন্তু চিৰযুগমীয়া নহয়। এইটো মোক মোৰ দেউতাই কোৱা কথা যে যেতিয়া মই এই জগতখনলৈ আহিছিলোঁ, মোক তেতিয়া ক'ৰবাত যাওঁ বহুত মানুহে অট'গ্ৰাফ ল'বলৈ আহে। দেউতাই এদিন কৈছিলে যে এই যে অভ্যাসটো, এইটো তুমি অভ্যাস কৰি নল'বা যে সদায় মই যলৈকে যাম ইমান মানুহ থাকিব। কেতিয়াবা হয়তো তোমাৰ এনেকুৱা হ'ব পাৰে যে লাহে লাহে হয়তো কোনোবা দিনা তোমাৰ দিন, কোনোবা এটা আৰু এজন শিল্পীৰ বেলেগ ভাল দিন হ'ব। গতিকে তুমি এটা মনত ৰাখিবা যে এই যে মানুহখিনিৰ পৰা আশীৰ্বাদখিনি পাইছে, এইখিনি সদায় মনত লৈ থাকিবা। আৰু নহ'লে যেতিয়াই আমি ভাবি লওঁ যে এইটো মই গোটেই জীৱনটো পাম, লাহে লাহে ডিপ্ৰেশ্যন হ'ব এটা বয়সত গৈ, যে আজিকালি মোক মানুহে তেনেকৈ নাভাবে, তেনেকৈ জনপ্ৰিয়তা, সেই জনপ্ৰিয়তা মোৰ নাই। গতিকে মই প্ৰথমৰ পৰা এই দিশটোত খুব ক্লিয়াৰ যে সদায় মই জনপ্ৰিয় হৈ নাথাকোঁ, কিন্তু মানুহৰ মৰমটো এনেকুৱা কিছুমান কাম কৰি যাব বিচাৰোঁ যে সেই কামখিনি যাতে মই নাথাকিলেও মানুহে অনুভৱ কৰে যে কোনোবা আছিলে। কিন্তু আপোনাক লগ পোৱা বাৰু মোৰো এটা বৰ ডাঙৰ হেঁপাহ আছিলে, আজি এইটো পূৰা হ'ল আৰু। হয়, আইমী বা আপুনি আপোনাৰ ইমান ব্যস্ততাৰ জীৱনৰ পৰা আমাক ইমানখিনি সময় দিলে, তাৰ বাবে অশেষ ধন্যবাদ। মোৰ ভাল লাগিল। নিউজ 24 আৱাৰ্ছৰ সকলোলৈকে ধন্যবাদ জনাইছোঁ যে মোক ৰাইজৰ ওচৰলৈ আকৌ এবাৰ ওচৰ চপাই নি মোৰ মনৰ কথাখিনি ক'বলৈ সুযোগ দিলে, আৰু এই চেনেলটো আৰু উন্নতি হওক তাকে কামনা কৰিছোঁ। হয়, ধন্যবাদ। গতিকে দৰ্শকসকল, আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।